জয় হিন্দ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবোঁ, কিয়নো আজিৰ ভিডিঅ'টোত মই অসম পুলিচৰ নতুন পদৰ বিষয়ে আলোচনা কৰিম। অসম পুলিচৰ পুনৰ পদ খালী হৈছে 2134টা। এই পদবিলাকত এপ্লাই কৰিবলৈ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা কেতিয়ালৈ অনলাইন প্ৰক্ৰিয়া চলিব, এই সকলোবিলাকৰ তথ্য আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই যাব। যদিহে আপোনালোক মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যি বেল আইকন তাক প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকক ক'লোৱে যে অসম পুলিচৰ নতুন পদ খালী হৈছে 2134টা। তো এই 2134টা পদৰ ভিতৰত ইয়াতে আহিছে AB আৰু UB। তো UB আৰু AB কিমান পদ দিয়া হৈছে সেই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। তো 2134টা পদৰ ভিতৰত 705টা UB আৰু 1429টা পদ আছে ABৰ কাৰণে। তো টোটেল হ'ল 2134টা। আৰু এই পদবিলাকত অনলাইন এপ্লাইৰ ডেট হৈছে, ইয়াত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে 10/12/21 আৰু লাষ্ট ডেট হৈছে 9/1/2022, অৰ্থাৎ 10/12 ডিচেম্বৰ 10 তাৰিখ 2021 চনৰ 10 ডিচেম্বৰৰ পৰা ইয়াৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া সমাপ্ত হ'ব 2022 চনৰ 9 জানুৱাৰীত। আৰু ইয়াৰ অনলাইন কৰিবলৈ নিৰ্ধাৰিত বয়স দিয়া হৈছে 18 পৰা 25 বছৰলৈ। আৰু লগতে এতিয়া আমি ইয়াত আলোচনা কৰিম ইয়াত বয়সৰ ৰেহাই অৰ্থাৎ এজ ৰিলেকশ্যনছ কিমান দিয়া আছে। গাইজ, ইয়াতে আপোনালোকে দেখা পাইছে ৰিলেকশ্যনছ ইয়াত দিয়া আছে 5 বছৰ ST, P, SC, ST এইজ এইকেইটাৰ কাৰণে 5 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে আৰু OBC MOBCৰ কাৰণে 3 বছৰ বয়সৰ ৰেহাই দিয়া হৈছে। আৰু ওপৰতে আপোনালোকে দেখা পাইছে এজ 18 to 25 years as on 1st July of 2021. The candidate must be born on or before 1/7/2003 and on or after 1/7/1996. অৰ্থাৎ ইয়াত কৈছে যিসকল কেণ্ডিডেট 2003 চনৰ 1 জুলাইৰ আগতে জন্ম হৈছে আৰু 1996 চনৰ 1 জুলাইৰ পাছত জন্ম হৈছে, সেইসকল কেণ্ডিডেটহে অনলাইন আবেদন কৰিব পাৰিব, অৰ্থাৎ সেই সময়ত তেওঁলোকৰ বয়স 18 বা 25 বছৰ ভিতৰত থাকিব। এতিয়া আমি ইয়াৰ অনলাইন এপ্লাইৰ কাৰণে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেই সম্পৰ্কে চাম। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 to 12 পাছ লাগিবই। তো ইয়াতে দুটা পদ আছে, যেনেকৈ হৈ গ'ল UB আৰু AB। UB মানে আৰ্মড ব্ৰাঞ্চ আৰু AB মানে আৰ্মড ব্ৰাঞ্চ। তো UBৰ কাৰণে আমাক এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব দিয়া আছে এইচএছ অৰ ক্লাছ 12 পাছড, অৰ্থাৎ হাই ছেকেণ্ডেৰী অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেহে UBৰ পদ অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ABৰ কাৰণে HSLC অৰ্থাৎ ক্লাছ 10 পাছ হ'বই লাগিব। আৰু ইয়াত অলপ স্ক্ৰল ডাউন কৰিলে তলতে দি থোৱা আছে চাওক ফিজিকেল ষ্টেণ্ডাৰ্ডছ। ইয়াত প্ৰথমতে দিয়া আছে হাইটত মিনিমাম দিয়া আছে। ফাৰ্ষ্টত আহিলে মেল কেণ্ডিডেট, যোনবিলাক জেনেৰেল OBC MOBC আৰু SC হয়, সেইসকলৰ কাৰণে 162.56 চেণ্টিমিটাৰ লাগিব। আৰু ফিমেলসকলৰ কাৰণে লাগিব, যোনসকল ফিমেল কেণ্ডিডেট জেনেৰেল OBC MOBC SC তেওঁলোকৰ হাইট লাগিব 154.94 চেণ্টিমিটাৰ। আৰু এতিয়া দিয়া আছে ST এইজ ST P মেল কেণ্ডিডেট, তাহাঁতৰ কাৰণে হাইট লাগিব 160.02 চেণ্টিমিটাৰ। আৰু ফিমেল ST এইজ ST P তেওঁলোকৰ কাৰণে লাগিব 152.40 চেণ্টিমিটাৰ। এতিয়া দিয়া আছে চেষ্ট অনলি ফৰ মেন, অৰ্থাৎ চেষ্টটো অকল ল'ৰাসকলৰ বাবেহে চোৱা হ'ব, য'ত ইয়াত জেনেৰেল OBC MOBC SC ST P ইহঁতৰ নৰ্মেল চেষ্ট হ'ব লাগিব 80 চেণ্টিমিটাৰ আৰু ফুলাই মেলি টোটেল হ'ব লাগিব 85 চেণ্টিমিটাৰ। আৰু ইয়াত দ্বিতীয়তে দিয়া আছে ST এইজ, নৰ্মেল চেষ্ট লাগিব 78 চেণ্টিমিটাৰ আৰু ফুলাই মেলি টোটেল হ'ব লাগিব 83 চেণ্টিমিটাৰ।
আৰু শেষতে আমি আলোচনা কৰিম কোনখন জিলাত কিমানকৈ পদ দিয়া হৈছে। ইয়াত প্ৰথমতে আমি চাম ইউ বি কনষ্টেবলৰ কাৰণে কোনখন জিলাত কিমানকৈ পোষ্ট দি থোৱা আছে। তো ইয়াত প্ৰথমতে দিয়া আছে বাক্সাত 17, বাজালিত দিয়া আছে 5, বৰপেটাত 31, বিশ্বনাথত 15, বঙাইগাঁও 13, কাছাৰত 32, চৰাইদেউত 9, চিৰাঙত 9, দৰঙত 17, ধেমাজিত 12, ধুবুৰীত 25, ডিব্ৰুগড়ত 24, ডিমা হাছাওত 4, গোৱালপাৰাত 18, গোলাঘাটত 19, হাইলাকান্দিত 12, হোজাইত 17, যোৰহাটত 17, কামৰূপত 28, কামৰূপ এমত দিয়া আছে 20, কাৰ্বি আংলঙত 12, কৰিমগঞ্জত দিয়া আছে 22, কোকৰাঝাৰত দিয়া আছে 15, লখিমপুৰত দিয়া আছে 19, মাজুলীত দিয়া আছে 3, মৰিগাঁৱত দিয়া আছে 17, নলবাৰীত দিয়া আছে 14, নগাঁৱত দিয়া আছে 35, শিৱসাগৰত দিয়া আছে 11, শোণিতপুৰত 18, চাউথ চালমাৰাত দিয়া আছে 10, তিনিচুকীয়াত 24, ওদালগুৰিত 15 আৰু ৱেষ্ট কাৰ্বি আংলঙত 6। তো এতিয়া আমি আলোচনা কৰিলোঁ ইউবিত কনষ্টেবল কোনখন জিলাত কিমান আছে। এতিয়া আমি এবিত চাওঁ। এবিত কোনখন ডিষ্ট্ৰিক্ট কিমানকৈ পোষ্ট দিয়া হৈছে। ইয়াতে প্ৰথমতে দিয়া আছে বাক্সাত দিয়া আছে 35, বাজালিত দিয়া আছে 9, বৰপেটাত 63, বিশ্বনাথত 30, বঙাইগাঁৱত 27, কাছাৰত 64, চৰাইদেউত 18, চিৰাঙত দিয়া আছে 18, দৰঙত 34, ধেমাজিত 25, তাৰপৰা ধুবুৰীত 52, ডিব্ৰুগড়ত 49, ডিমা হাছাওত 8, গোৱালপাৰাত 37, গোলাঘাটত 39, হাইলাকান্দিত 24, হোজাইত 34 আৰু এতিয়া দিয়া আছে যোৰহাটত দিয়া আছে 34, কামৰূপত 56, কামৰূপ এমত দিয়া আছে 40, কাৰ্বি আংলঙত 25, কৰিমগঞ্জত 45, কোকৰাঝাৰত 31, লখিমপুৰত 39, মাজুলীত 6, মৰিগাঁৱত 35, নলবাৰীত 29, নগাঁৱত 70, শিৱসাগৰত 22, শোণিতপুৰত 36, চাউথ চালমাৰাত 21, তিনিচুকীয়াত 49, ওদালগুৰিত 31 আৰু ৱেষ্ট কাৰ্বি আংলঙত 11। তো এইটোৱে আছিলে এটা সৰু সুৰা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অসম পুলিচৰ 134টা পদৰ বিষয়ে জনোৱাত আৰু কি ডকুমেণ্ট লাগিব, কিমান শিক্ষাগত অৰ্হতা লাগিব, চেষ্ট কিমান লাগিব আদি সম্পৰ্কে আপোনালোকক জনালোঁ। আজিৰ ভিডিঅ' যদি ভাল লাগে দেন প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কাষত থকা যি বেল আইকন সেইটো ক্লিক কৰি অল অপশ্যনত ক্লিক কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানে, চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।